তেতিয়াহ'লে শুনক ছাৰ, আমি হেৰি কৰিম, তেতিয়াহ'লে আপোনাক পোষ্ট অফিচত আমি চেকখন পঠাই দিওঁ। চেকখন পোৱাৰ পিছত আপুনি আমাক 5,000 টকা এটা পে' কৰি দিলে হ'ল, হ'বনে? ঠিক আছে, হ'ব বাৰু। আপোনালোকে পঠাই দিয়ক, তাৰপিছত মই আপোনাক 5,000 টকা দি দিম। খুব গৰম। মই ফোন আহিলে গৰমত। হেল্ল' ছাৰ, নমস্কাৰ। হয়, নমস্কাৰ। মই কৌন বনেগা কৰ'ৰপতি লাকি ড্ৰৰ পৰা ক'লোঁ। ছাৰ, আপোনাৰ সম্পূৰ্ণ নামটো জানিব পাৰিমনে? হয়, মোৰ নাম জিন্তু চৌধুৰী। ছাৰ, কংগ্ৰেচুলেশ্যন। আপোনাৰ নামত তাৰমানে কৌন বনেগা কৰ'ৰপতিত 20 লাখ টকা আৰু সোণৰ আঙুঠিৰ এটা বিজেতা হৈছে। ছাৰ, পইচাটো চেক ল'বনে কেছ ল'ব? 20 লাখ টকা? মইতো 20 লাখ টকা পাব গ'লে কোনো কম্পিটিশ্যনত যোগদান কৰা শুনৰাখ, এই ঠগবাজি কৰিব গ'লে আৰু এই গৰমখনত আৰু। এই ছাৰ শুনকচোন, ছাৰ শুনকচোন। আমি প্ৰত্যেক বছৰে জিঅ' কোম্পানীৰ 100টা নম্বৰ লওঁ। জিঅ' কোম্পানীৰ মালিক মুকেশ আম্বানীৰ পৰামৰ্শ মতে আমি এই খেলাখন পাতোঁ, যাতে ৰাইজে জিঅ' কোম্পানীৰ নামটো জিলিকাই ৰাখে। সেইকাৰণেহে এই লাকি ড্ৰখন হয়। আৰু সেই লাকি ড্ৰখনত আপুনি আজি বিজেতা। আপোনাৰ নম্বৰটো চিলেকশ্যন কৰা হৈছিলে। আপুনি এতিয়া 20 লাখ টকা আৰু এটা সোণৰ আঙুঠি পাইছে। এতিয়া আপোনাৰ সেই পইচাটো আপুনি কেছ ল'ব নে চেক ল'ব? যদিহে চেক লয়, তেতিয়াহ'লে আপোনাক ঘৰত ডেলিভাৰী কৰা যাব। আৰু যদি কেছ লয়, তেতিয়াহ'লে আপুনি আমাৰ ইয়াত ঝাৰখণ্ডলৈ আহিব লাগিব। এতিয়া আপুনি কি কয়, কেছ ল'ব নে চেক ল'ব? হয় নেকি? তেতিয়াহ'লে চেক ল'ম, আপুনি ঘৰত পঠাই দিয়ক। যদিহে চেক লাগে, তেতিয়াহ'লে আমাৰ তাৰমানে কোম্পানীটোত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে ৰেজিষ্ট্ৰেশ্যনৰ ফিজ 5,000 টকা হয়। আপুনি 5,000 টকাটো অনলাইন কৰি দিয়ক, নহ'লে মই একাউণ্ট নম্বৰ চেণ্ড কৰি আছোঁ, একাউণ্ট নম্বৰত চেণ্ড কৰি দিয়ক। 5,000 টকা দিব লাগিব? 20 লাখ টকা দিব, তাৰ পৰা কাটি ৰাখিব লাগে। মই এনেকৈ কেনেকৈ দিম আপোনালোকক? কি বিশ্বাসত? নহয় ছাৰ, তাৰমানে আমাৰ এইটো পলিচি হয়। আগত আপুনি পইচাটো দিব লাগিব 5,000টো, দিলেহে আমি লাখ টকাটো আমি চেংচন কৰিব পাৰিম। সেইকাৰণে আপুনি অনলাইন কৰক, নহ'লে আপুনি একাউণ্ট নম্বৰ পঠাই আছোঁ, একাউণ্ট নম্বৰত আপুনি পইচাটো চেণ্ড কৰি দিলে হ'ল। নাই, মই পইচা পঠাব নোৱাৰোঁ তেনেকৈ। মোৰ 20 লাখ টকা দিব, তাৰ পৰা কাটি ৰাখিব লাগে 5,000 টকা। আকৌ 5,000 টকা মোৰ পইচা কেনেকৈ দিম? আপোনালোকক বিশ্বাস কৰিব নোৱাৰোঁ নহয় এনেকৈ। তেতিয়াহ'লে শুনক ছাৰ, আমি হেৰি কৰিম, তেতিয়াহ'লে আপোনাক পোষ্ট অফিচত আমি চেকখন পঠাই দিওঁ। চেকখন পোৱাৰ পিছত আপুনি আমাক 5,000 টকা এটা পে' কৰি দিলে হ'ল, হ'বনে? ঠিক আছে, হ'ব বাৰু। আপোনালোকে পঠাই দিয়ক, তাৰপিছত মই আপোনাক 5,000 টকা দি দিম।